নমস্কাৰ বন্ধুসকল, এয়া দেখিছে আপোনালোকে আমি হৈছে খাৰখোৱাৰ ৰাতিৰ পৰিৱেশ। এয়া আমি ইয়াতে আহিছোঁ খাৰখোৱাত এই নিশা। ইয়াত বিভিন্ন ল'ৰা ছোৱালী ডেকা গাভৰু সকলোৱে মানে একেলগে খেলি মেলি থাকে আৰু কি এসাঁজ খায়ো যায় লগতে। আৰু বহুতেতো এনেকুৱা কৰে, বাহিৰত খাই কিনে আহি ইয়াতে জাষ্ট এনজয় কৰিব আহে, কাৰণ ইয়াৰ পৰিৱেশটো বহুতেই বেছি ধুনীয়া আৰু বহুতেই বেছি মনোৰম। ইয়াৰ পৰিৱেশ আপোনালোকে উপভোগ কৰিব পাৰে। এদিন নিশ্চয়কৈ আহিব, ইয়াতে আপুনি দেখিছে এয়া খাৰখোৱাৰ নিশাৰ দৃশ্য। হয় বন্ধুসকল, ঠিকেই শুনিছে, এয়া হৈছে আমাৰ খাৰখোৱাৰ নিশাৰ দৃশ্য। এইখন ৰেষ্টুৰেণ্ট মানে আমাৰ ঘৰৰ পৰা একদম ওচৰতে হয়। এতিয়া মানে মই এতিয়া সন্ধিয়া মই ঘৰত এনেই আছিলোঁ, সেইকাৰণে মই ভাবিলোঁ এপাক গৈয়ে আহোঁ আৰু তেতিয়া সেইকাৰণে গুচি আহিলোঁ। এয়া দেখিছে আপোনালোকে, ইয়াতে লগো লিখা আছে। এতিয়া আপোনালোকে এতিয়া জুমটো ভালদৰে হোৱা নাই। দেখিছে এতিয়া খাৰখোৱা ৰিপুজ। ৰিপুজ হৈছে দৰঙৰ আটাইতকৈ ডাঙৰ এটা মানে ব্ৰেণ্ড বুলি ক'ব লাগিব। ৰিপুজৰ মিঠাই, ৰিপুজৰ বিস্কুট, ৰুটি আপোনালোকে নিশ্চয়কৈ খাইছে জীৱনত কেতিয়াবা নহয় কেতিয়াবা। গতিকে তেনেকুৱা দোস্ত আমি আৰু দেখাই আছোঁ আপোনালোকক, আগলৈকে চাই থাকিব।